ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় সকলোৰে ভালে, কাৰণ আহি আছে সকলোৰে মৰমৰ চেনেহৰ ভোগালী বিহু আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকেতো চাগে বিহুৰ পিঠা লাড়ু বনালে, যিহেতু অতীজৰে পৰা আমাৰ এটা পৰম্পৰা আছে বিহুত লাড়ু পিঠা আদি বনোৱাটো। সেইকাৰণে আজি মা আৰু মই লগ হৈ পিঠা আৰু লাড়ু বনাম আৰু কেনেকেনো বনালোঁ, কেনেকেনো দিনটো আজি পাৰ কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। এয়া নাৰিকল কাটি থৈছোঁ, এতিয়া ফালি চাম আৰু ভিতৰৰ ফালে কেনেকুৱা আছে। অলপমান বেয়া না, এটা নাৰিকল যিহেতু বেয়া ওলাইছে সেইখিনি চামুচেদি এনেকৈ উঠাই দিছে। চামুচেৰে উঠাই দিলে পিছৰখিনি নুগোন্ধায়, যিহেতু এইটো পিঠাৰ কাৰণে বনোৱা হ'ব, ভাজিলে গোন্ধটো নাইকিয়া হৈ যাব। এতিয়া এইখিনি পিঠাৰ কাৰণে যোগাৰ কৰিছোঁ। এয়া চেনি আৰু দুটা নাৰিকল, এইখিনি এতিয়া ভাজিম মিক্স কৰি পেলাই। আমাৰ ভাষাত বাৰু পিঠাৰ ভিতৰত দিয়াটো গাভাৰ বুলি কয়, আপোনালোকৰ ফালে নিশ্চয় কিবা বেলেগ নাম দিও ক'ব পাৰে, সেইটো নাজানো, কিন্তু আমি গাভাৰ বুলি কওঁ। এইটো এতিয়া গাভাৰ বনাই আছোঁ। এইখিনি তেল উলিয়ালৈকে ভাজি থাকিব লাগিব। ইয়াতে তিলো দিব পাৰি, আমি তিল নিদিলোঁ, অকল নাৰিকলৰ পিঠাই বনাম। আমাৰ ঘৰত যিহেতু ঢেঁকী নাই, সেইকাৰণে আমি ইয়াতে চাউল গুড়ি খুন্দিম আৰু। উৰালত পিঠাগুড়ি খুন্দাটো সঁচাই বহুত কষ্ট, বহুত ভাগৰ লাগে। ঢেঁকীত হ'লে আৰু অলপ সময়তে হৈ যায়, কিন্তু ইয়াতে বহুত টাইম লাগিছে চাউলখিনি খুন্দিবৰ কাৰণে, আৰু হাতো বহুত বিষায়। এয়া পিঠাগুড়ি খুন্দা হৈ গ'ল আৰু মই বনাই আছোঁ পিঠা। আপোনালোকে যদি পিঠাবিলাক দীঘল কৰিব বিচাৰে তেতিয়াহ'লে মোৰ নিচিনা এনেকৈ দীঘলকৈ দি দিব, চামুচ এখন লৈ পেলাই, তেতিয়া পিঠাৰ চাইজটো দীঘল হৈ যাব।
মই প্ৰায়ভাগ দেখা পাইছোঁ আৰু বহুতে গোল কৰি পেলাই দিয়ে, ঘূৰণীয়া কৰি দিয়ে পিঠাগুড়িখিনি, কিন্তু ঘূৰণীয়া কৰি দিলে চুটি হৈ থাকে। কিন্তু আপোনালোকে যদি এনেকৈ দীঘলকৈ দিয়ে গুড়িখিনি, তেতিয়া পিঠাটো দীঘল হৈ থাকে আৰু নাভাঙেও। আৰু এইখন টাগাৰি আমি এইখনত বহুত বছৰৰ পৰা বনাই আছোঁ, কমেও 8-9 বছৰৰ পৰা বনাই আছোঁ। বনোৱা শেষ হোৱাৰ পিছত এইখন ধুই পখালি আকৌ থৈ দিওঁ, আকৌ নেক্সট বছৰ উলিয়াওঁ, সেনেকৈ আমি ব্যৱহাৰ কৰি আছোঁ। কিন্তু মাটিৰবিলাক কি হয়, ভাঙি যায়, এবছৰ 2 বছৰ ইউজ কৰাৰ পিছত ভাঙি যায়। কিন্তু এই লোহাৰ টাগাৰিখন আমি ভাল পাইছোঁ ইউজ কৰি পেলাই, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। কিন্তু হাতখন অলপ বেছিকৈ পুৰে, যিহেতু লোহাৰ হয়, এনেও লোহা গৰম হ'লেতো হাত পুৰেই, তথাপিও পিঠাবিলাক কিন্তু নাভাঙে, বহুত ধুনীয়া হৈ থাকে। থিয় হৈ পিঠা বনাই ভৰি বিষাই গ'ল, সেইকাৰণে এইবাৰ গেছটো চোলাটো তলত নমাই আনিছোঁ। এইবাৰ বহি পেলাই বনাই আছোঁ পিঠা। এয়া শেষ পৰ্যায়ৰ এইখিনি পিঠাগুড়ি, এইখিনি সৰু কৰি বনাই থৈ দিওঁ আৰু। প্ৰায় 1 কিলো চাউলৰ বনালোঁ, 1 কিলো চাউলত 2টা নাৰিকল দি পেলাই বনালোঁ। এইখিনি লাষ্টৰখন অকণমানিয়ে হৈ থাকিল। পিঠা বনোৱা হৈ গ'ল, বহুত ভাগৰ লাগিছে, কাৰণ বহি পিঠা বনাইছোঁ, যিহেতু কঁকাল চকাল বিষাই গৈছে একদম। সেইকাৰণে অলপ সময় এতিয়া ৰেষ্ট ল'ম, তাৰপিছত লাড়ু বনাম আৰু আপোনালোকেও চাই থাকিব। এয়া চুজি, তিল, নাৰিকল গোটেইখিনি মিক্স কৰি পেলাই ভাজি লৈছোঁ। তাৰপিছত চুজি অলপ দি লাড্ডু বনাইছোঁ। বেছি গোল নহ'ল লাড্ডুবিলাক, এনেই আৰু ট্ৰাই কৰিছোঁ আৰু। ইমান ভাল বনাব নাজানো, লাড্ডুবোৰ ভাল নহ'ল সিমান। এয়া এইখিনি শেষ হৈ গ'ল। এয়া চুজি, লাড়ু আৰু নাৰিকলৰ পিঠা বনোৱা। গোটেই দিনটোৱে ভিডিঅ' কৰি থকাৰ নিচিনাই হৈছে আজি। যি কি নহওক, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।